স্বাগতম জানাইছো আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ কন্যা সন্তান ৰিধি আজি ৰিধি এটি বিশেষ দিন কাৰণ ৰিধিয়ে আজি 2 বছৰত ভৰি দিছে অৰ্থাৎ আজি হয় ৰিধিৰ 2 বছৰীয়া জন্মদিন পোনপ্ৰথমে ৰিধিক আমাৰ চেনেলৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ বিশেষ দিনটোত অভিনেত্ৰী অমৃতা গগৈয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে ৰিধিৰ কেইখনমান স্পেচিয়েল ফটো য'ত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টত লিখিছে চকুৰ পলকতে 2 বছৰীয়া হ'ল আমাৰ ৰিধি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বিভিন্ন স্থিৰ চিত্ৰ আমি আপোনালোকলৈ আগবঢ়াইছো এনেকুৱা লেটেষ্ট খবৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি থাকিবলৈ নাপাহৰিব দুখে দুখে মৰম লমে